আজি আমি যাবলৈ আছোঁ নমাটিত এটা কাৰণে যাওঁ। মামা ঢুকালে, মামা ঢুকুৱা আজি 4 দিন হৈছে। মামা খবৰ এটা ল'বলৈ যাবলৈ ওলাইছোঁ। বৰ্তমান 12 বজীয়া পাইছোঁহি। 12 বজীয়া ৰুলিং পিনখনত বেড বাটাৰ ল'লোঁ। লোৱাৰ পিছত কলৰ কাৰণে ধূপ বজাৰ পালোঁহি। আৰু এয়া দেখিছেনে 12 বজীয়াত এনেকুৱা দৃশ্য এটা প্ৰথম দেখিছোঁ। মানে মূৰত ছাতি লৈ কিবা এটা লৈ গৈছে, তাৰপিছত কাঁহী বাতি বজাই মানে চাপৰি বজাই গৈছে। সেইকাৰণে ভিডিঅ'টো ময়ো চালোঁ, আপোনালোককো এবাৰ দেখালোঁ। তাৰপিছত বৰ্তমান এতিয়া ক'ত আছোঁ জানেনে? এতিয়া ৰহাত আছোঁ আৰু ৰহা পাইছোঁহি। সেয়া দেখিছেনে মানুহজনে ল'ৰাটোক দেখা পাই মৰমতে সাৱটি ধৰি কথা সুধি আছে। তাৰ আকৌ লাজটো বেছি। আৰু এতিয়া বৰ্তমান ৰহা দোকান এখনত সোমাই আছোঁ। এটা কাৰণে আহিছোঁ, পানী কাপোৰ এখন নিবলৈ আহিছোঁ। পানী কাপোৰ এখন প্ৰয়োজন হৈ আছিলে। 12 বজাত বিচাৰিছিলোঁ, 12 বজাত নাপালোঁ। সেইটো কাৰণে ৰহা পাবলগীয়া হ'লহি। তাৰপিছত ৰহা পালোঁহি। ৰহাত পানী কাপোৰখন ল'লোঁ। মানে সেইদিনাখন বতাহ ধুমুহা জাক যে আহিছিলে, হাঁহৰ গঁৰালটো মানে অকণমান অনিষ্ট কৰিলে। সেয়ে কালিলৈ হাজিৰা মানুহ মাতিছোঁ, মানে অকণমান ভাল কৰিবলগীয়া আছে, ভাল কৰিব লাগিব। সেই পানী কাপোৰখনো লৈ ল'লোঁ একেহাতে আহোঁতেই। আৰু আহি থাকিবলগীয়া অকণমান দিগদাৰ হয়, সেইটো কাৰণে আহোঁতেই সকলোবোৰ লৈ লৈছোঁ। তাৰপিছত এতিয়া আমি যাম মামা ঘৰলৈ। মামা ঘৰত খবৰটো ল'ম, লৈ ঘৰ মুৰা হ'ম। চাই থাককচোন ভিডিঅ'টো। তাৰপিছত মামাহঁতৰ ঘৰত খবৰ ল'লোঁ। লোৱাৰ পিছত আহিলোঁ। তাত আকৌ ভিডিঅ'টো কৰি থাকিব ভাল নালাগে। যিমানেই নহওক মৰা ঘৰ দিয়কচোন বাৰু, ভিডিঅ' কৰি থাকিব ভাল নালাগে নহয় জানো। আহিলোঁ, আহি তাৰপিছত মাছ অকণ ল'লোঁ। মাছকণ এটা কাৰণে লৈছোঁ, কালিলৈ মানুহ আহিব বুলি কৈছোঁৱে যিহেতু অকণমান সৰহকৈ লৈছোঁ। ৰাতিও অকণমান খাম, তাৰপিছত কালিলৈ অলপমান থৈ দিম মানুহ খোৱাবলৈ কাৰণে। তাৰপিছত মাছ অলপমান 12 বজাতে ল'লোঁ। লোৱাৰ পিছত ঘৰ আহিলোঁ। এতিয়ালৈ ভিডিঅ'টো ইমানে।